নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপুনি ঘৰত থাকি ধূপকাঠিৰ উদ্যোগ আৰম্ভণি কৰিব পাৰে মাত্ৰ 10,000 বিনিয়োগত। আৰু যদি আপুনি প্ৰপাৰ প্ৰশিক্ষণ লয় ধূপকাঠি উদ্যোগটো আৰম্ভণি কৰাৰ পৰা ইয়াৰ মাৰ্কেটিঙৰ বিষয়ে যদি আপুনি ভালকৈ গোটেই কথাখিনি ভালকৈ বুজি লয় বা আলোচনা কৰি লয়, তেতিয়াহ'লে নিশ্চয় আপুনি ইয়াৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰিব। আৰু যদি আপুনি ভালকৈ প্ৰশিক্ষণ নলয় মাত্ৰ কৰিব লাগে কাৰণে কৰিছে, তেতিয়াহ'লে আপুনি লাভৱান হ'ব নোৱাৰিব। সেই গতিকে আমি আমাৰ প্ৰশিক্ষণ বিভিন্ন সময়ত আয়োজন কৰোঁ। আপোনালোকে আমাৰ অফিচৰ ঠিকনাটো লৈ আপোনালোকে প্ৰশিক্ষণৰ কাৰণে আহিব পাৰে। আপুনি 10,000 টকাত এই উদ্যোগবিধ আৰম্ভণি কৰিব পাৰে। যদি আপুনি মেচিন লয় তেতিয়াহ'লে মেচিনৰ খৰচটো এক্সট্ৰা, মেচিনটো নোহোৱাকৈও আপুনি কৰিব পাৰে। এটা অট'মেটিক মেচিনৰ দাম ৭৫,০০০ টকাৰ ওপৰতে হয়, কিন্তু আপুনি মেচিন নোহোৱাকৈ কৰিব পাৰে। ৰেডিমেড ৰ' ষ্টিকখিনি আপুনি লৈ ল'ব পাৰিব। কাঠিবিলাক ৰেডিমেড থাকিব। ইয়াৰ পিছত আপোনাক পেকেটবিলাক লাগিব, সেই পেকেটবিলাকো আপুনি পাই যাব। এই চিত্ৰত দেখুওৱাৰ দৰে পিকচাৰ পেকেটবিলাক আপুনি লৈ ল'ব পাৰিব। ৰ' ষ্টিকবিলাকো পাব। আপুনি যিবিলাক ক'লা ক'লা কাৰ্বন লগোৱা ৰ' ষ্টিক থাকে সেই ষ্টিকখিনিও আপুনি ল'ব পাৰিব। ইয়াৰ লগতে আপোনাক লগা হৈছে যিবিলাক ইনাৰ সৰু সৰু পলিথিন, সেইখিনি ল'ব পাৰে আপুনি। আপোনাক লগা হ'ব চেণ্ট, সেইখিনি আপুনি পাৰফিউমটো লৈ ল'ব পাৰে। আপোনাক লগা হ'ব DEP অইল আপুনি লৈ কমপ্লিটলি এই প্ৰচেছটো আৰম্ভণি কৰিব পাৰিব। আপোনাক লাগতিয়াল সেই 6টা প্ৰয়োজনীয় সামগ্ৰীয়ে। ইয়াৰ ভিতৰত পেকেটটো অতি গুৰুত্বপূৰ্ণ। আপুনি সুন্দৰ পেকেট এটা আপোনাক দৰকাৰী কাম কৰিবৰ কাৰণে এটা পেকেট আপুনি লৈ ল'ব লাগিব। এই গোটেই সামগ্ৰীখিনি আপুনি আমাৰ ওচৰত পাব। আপুনি এটা 10,000 টকাৰ কিট লৈ ল'ব পাৰে আৰু গোটেই বস্তুখিনি আপুনি ইনক্লুড কৰিব পাৰে। গোটেইখিনি বস্তু লৈ পিনে আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰে। উদ্যোগটো আৰম্ভণি কৰিবৰ কাৰণে প্ৰথমতে আপুনি জানিব লাগিব ইয়াতে চেণ্ট আৰু অইল কেনেকৈ মিশ্ৰণ কৰা যায়, কেনেকৈ তাক আপুনি চেণ্ট আৰু অইলটো ৰেডি কৰিব, কেনেকৈ আপুনি চেণ্ট আৰু অইল যিটো মিক্সচাৰ সেই মিক্সচাৰটোত কাঠি তিয়াব আপুনি। আৰু ইয়াৰ পিছত থাকিলে আপোনাৰ পেকেজিঙৰ কাম আৰু শুকোৱাৰ এটা প্ৰচেছ থাকে, ইয়াক শুকাবও লাগে। আৰু তাৰপিছত আপুনি ইয়াক পেকেটিং কৰিব লাগিব। পেকেটিং কৰাৰ পিছত আপোনাৰ থাকিলে আপুনি তাক বান্ডিল কৰিব লাগিব ধুনীয়াকৈ। বান্ডিল কৰি ধুনীয়াকৈ বান্ধিব যাতে একদম ধুনীয়া ছাইজবোৰ সমান হয় আৰু ছাইডকেইটাও যাতে ইকুৱেল হয়। এইখিনি বন্ধাৰ পাছত আপুনি বজাৰৰ বিষয়টো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সাধাৰণতে আমি হ'লচেলাৰ বা ৰিটেইলাৰ তেওঁলোকৰ ওপৰতে আমি নিৰ্ভৰশীল হওঁ, কিন্তু যদি আপুনি ধূপকাঠি ইণ্ডাষ্ট্ৰিটোৰ পৰা ৰেগুলাৰলি উপাৰ্জন পাব বিচাৰিছে আপুনি, তেতিয়াহ'লে আপুনি সাপ্তাহিক বজাৰ বা ডেইলি বজাৰত আপুনি গুৰুত্ব দিব লাগিব। আপুনি তাৰ কাৰণে টেবল আপুনি বজাৰত বহাব পাৰে বা কোনোবা এজন বজাৰত ৰেগুলাৰ গৈ থকা মানুহক আপুনি আপোনাৰ সামগ্ৰীখিনি বিক্ৰী কৰিবৰ কাৰণে তেওঁক আপুনি দিব পাৰে। তেওঁক তাৰ কাৰণে আপুনি উচিত দিনটোৰ যি মাননি তাক আপুনি দিব পাৰে আৰু বাকীখিনি আপুনি ৰেগুলাৰলি বনাই তেওঁক ছাপ্লাই কৰক আৰু বজাৰত ৰেগুলাৰলি বিক্ৰী কৰক। আপুনি অলপ কম দামত দিব লাগিব আৰু কোৱালিটিৰ প্ৰডাক্ট বনাব লাগিব। এতিয়া বহু সময়ত আমাৰ লোকেল প্ৰডাক্টবিলাকৰ কোৱালিটিক লৈ ছাবজেক্ট আছে। কুৱেশ্যন আহে যে কোৱালিটি মেকিং নহয়। ইয়াৰ কাৰণটো হ'ল বহু লোকে পাৰফিউমৰ খৰচটো বচাবৰ কাৰণে তেওঁলোকে গোটেই ধূপকাঠিডালত কম চেণ্ট ব্যৱহাৰ কৰি দিয়ে। কিন্তু আমি যিটো প্ৰচেছ গাইড কৰোঁ সেই প্ৰচেছটো অতি ইউনিক হয়। কাৰেক্টলি আপুনি কৰিব পাৰে, য'ত নেকি আপোনাৰ লাভ হ'ব আৰু আপোনাৰ খৰচো কমিব, লগতে কাষ্টমাৰজনেও কোৱালিটিৰ প্ৰডাক্ট পাব, দামটো কম পাব। গতিকে এই গোটেই প্ৰচেছটো আমি গাইডনেছ দিওঁ। আপুনি আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড কোম্পানীটোৰ সৈতে জড়িত হ'ব পাৰে। আমি ৰেজিষ্টাৰ্ড দ্য অৰ্গেনাইজেশ্যন হয়। গতিকে বন্ধুসকল, আপোনালোকে এই উদ্যোগটো 9,999 টকাত ঘৰতে আৰম্ভণি কৰিব পাৰিব।